নমস্কাৰ সকলোকে। আজি কিছুমান কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ডিছকাছ কৰিম বুলি মই এই ভিডিঅ'টো বনাইছোঁ। ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহ'লে বুজি পাব যে আজি মই কি কথা আপোনালোকৰ লগত ডিছকাছ কৰিবলৈ আহিছোঁ। আচলতে মই মোৰ যিটো প্ৰব্লেম চলি আছে সেইটোৰ বিষয়ে আপোনালোকৰ ওচৰত এটা অপিনিয়ন বিচাৰিছোঁ। কথাটো হৈছে যে মই একদম গতানুগতিকভাৱে যে আগৰ পৰাই কবিতা বা গল্প ধাৰাবাহিক লিখি আছোঁ এনেকুৱা কথা নহয়। প্ৰথমতে মই ফেচবুকত এনেই এটা ব্লগ চেনেলেই চলাই আছিলোঁ। তাৰপিছত কি হ'ল, এদিন মই এটা গল্প লিখিলোঁ, সৰু শ্বৰ্ট ষ্টৰি এটা আপলোড কৰিলোঁ। তাৰপিছত সেই ভবা নাছিলোঁ, লিখিছোঁ ঠিক আছে আপলোড কৰিছোঁ, ভবা নাছিলোঁ যে আপোনালোকৰ ইমান সঁহাৰি পাম। যি হওক, মই শ্বৰ্ট ষ্টৰি এটা লিখিলোঁ, ফেচবুকত আপলোড কৰিলোঁ। পঢ়ুৱৈসকলৰ ভাল সঁহাৰি পালোঁ, আৰু ইমানেই সঁহাৰি পালোঁ যে সকলোৱে দাবী কৰিলে যে এইটো এটা ধাৰাবাহিক হিচাপে চলিব লাগে গল্পটো। আৰু অলপ বিচাৰিছোঁ বুলি সকলোৱে কমেণ্ট কৰিছে। ময়ো লিখি আছোঁ, ঠিক আছিলে সেইকণলৈকে। তাৰপিছত মই আজি যিটো কথা ক'বলৈ আহিছোঁ সেইটো হ'ল যে মই চিধাকে ক'বলৈ বিচাৰিছোঁ, মই খোলাখুলিকৈ কথা কৈছোঁ, সেইটো সেইকাৰণে খোলাখুলিকৈ আপোনালোকৰ লগত ডিছকাছ কৰি আছোঁ। কথাটো হ'ল যে মই ইমান চকু ঘঁহাই মোবাইলত যিহেতু মই টাইপ কৰি লিখি আপলোড কৰোঁ। এদিনত প্ৰায় মই এটা ধাৰাবাহিকৰ 3-4টামান পাৰ্ট আপলোড কৰোঁ, যেনেকৈ হ'লেও ঠিক আছে। এনেকৈ লিখি লৈ আপলোড কৰাৰ পিছত যদি মোৰ ফেচবুকে 1 চেণ্ট 2 চেণ্টকৈ দিয়ে, তেতিয়াহ'লে মোৰ জানো লিখি লাভ হ'ব কওকচোন? নাই, লাভ বুলি ক'লে আপোনালোকৰ যে ইমান ধুনীয়া কমেণ্টবোৰ আহে, ইমান এটা আগ্ৰহ, এটা দাবী যে পৰৱৰ্তী খণ্ড মোক সোনকালে লাগে আমাক, তেনেকৈ বুলি যেতিয়া কমেণ্টবিলাক পাওঁ তেতিয়া খুব ভাল লাগে। কিছুমানে কালি এজনে মোক কৈছে যে বাইদেউ আপোনাৰ এখন কাহিনী মই শ্বৰ্ট ভিডিঅ' এটা বনাম আপোনাৰ ওপৰত, আপুনি যদি পাৰ্মিশ্যন দিয়ে। সেইবোৰ বহুত ভাল লাগে, সেইবোৰ কথা আৰু মনত উৎসাহ পাওঁ। কিন্তু ফেচবুকৰ পৰা একো সঁহাৰি নাপাওঁ, যিহেতু মই অকল ফেচবুকতে মোৰ ষ্টৰিবিলাক টাইপিং কৰি আপলোড কৰোঁ। সেয়েহে তাৰ বাদে বেলেগ ক'তো ইয়াত আপলোড কৰা নাই। অকল ফেচবুক মোৰ পেজ যি দুটা আছে তাতে আপলোড কৰোঁ, তাৰ বাদে ক'তো আপলোড কৰা নহয়। কিন্তু এতিয়া ফেচবুকৰ আৰ্নিঙৰ অৱস্থা ইমানেই বেয়া যে মাহৰ শেষত $25 এটা উঠাবলৈ সমৰ্থ নহয় মই। $25 হ'লেহে ফেচবুকৰ পে'মেণ্ট উঠাব পাৰি। কাৰোবাৰ 25, কাৰোবাৰ 100 কৰা আছে, কিন্তু মোৰ 25 কৰা আছে। কিন্তু ফেচবুকৰ পে'মেণ্টৰ অৱস্থা, আৰ্নিঙৰ অৱস্থা ইমানেই বেয়া যে মই মাহৰ শেষত $25 এটা উঠাব নোৱাৰোঁ। এনেকুৱা হৈছে এতিয়া মোৰ ফেচবুকৰ আৰ্নিং প্ৰচেছ। মই যে ইমান কষ্টকৈ লিখি আপলোড কৰোঁ, আপোনালোকৰ সঁহাৰিটো বহুত ভাল পাওঁ, তাৰ বাবে বহুত ধন্যবাদ যিসকলে মোৰ ইমান ধুনীয়া কমেণ্ট দিয়ে। কিন্তু ফেচবুকৰ পৰা মই একদম ৰেছপন্স বেয়া পাইছোঁ আৰ্নিঙৰ ক্ষেত্ৰত। এতিয়া মই কি কৰা উচিত? মোৰ ভুলটো ক'ত হৈ আছে এইটো মই বুজি পোৱা নাই। যিসকলে অলপ ফেচবুকৰ বিষয়ে জানে বা বুজে সেইসকলে মোক কওকচোন, মোক পৰামৰ্শ দিলে ভাল হয়, যাতে মই ইমান যে কষ্ট কৰি চকু খহাই লিখাৰ পিছত যদি এনেকৈ আৰ্নিং আহি থাকে কি হ'ব, যে কি কৰিলে আৰ্নিং প্ৰচেছটো অলপ ভাল হ'ব। মই এইটো খোলাখুলিকৈ সুধিছোঁ, সেইকাৰণে মই জানিব বিচাৰিছোঁ। আৰু যিসকলে মোৰ বৰ্তমানৰ কাহিনীটো পঢ়ি আছে, অদৃশ্য দূৰত্ব, সেয়া আজিৰ যি খণ্ড আছিলে মই আপলোড কৰি দিছোঁ, আপোনালোকে পঢ়িব। আৰু এটা আপোনালোকৰ সমস্যা হৈছে যে অলপ খণ্ডবোৰ দীঘল কৰিব। কি হয়, মই ধাৰাবাহিক এখন চলাই আছোঁ আৰু খণ্ডবিলাক মই দিনত প্ৰায় 2-3টাকৈ দিবলৈ চেষ্টাই কৰোঁ। আৰু যিহেতু মোৰ খণ্ডবোৰ পাৰ্টকৈ আপলোড হয়, তেতিয়া ইয়াতকৈ মই যিমানখন আপলোড কৰি আছোঁ তাতকৈ বেছি আপলোড কৰা সম্ভৱ নহয়। আৰু যিহেতু মই ঘৰৰো কিছুমান কাম থাকে, সেই কামসমূহৰ মাজত ইয়াতকৈ বেছি দীঘল কৰি টাইপিং কৰি আপলোড কৰিবলৈ খুবেই অসুবিধা হয়। আৰু কেতিয়াবা মই এনেকুৱা কৰোঁ যে নোটছ বুলি এটা এপছ আছে মোবাইলত, তাত লিখি লওঁ, বেছিকৈ লিখি তাৰপিছত আপলোড কৰি থাকোঁ। ইয়াৰ পৰা কপি কৰি তাত গৈ ফেচবুকত আপলোড কৰি দিওঁ। তেনেকৈ মই কেতিয়াবা আপলোড কৰোঁ। আৰু যি কি নহওক, মই যিটো আজি সমস্যাৰ বিষয়ে আপোনালোকৰ লগত ডিছকাছ কৰিছোঁ, আৰ্নিং প্ৰচেছ ফেচবুকৰ কথা, যিসকলে জানে অলপ সহায় কৰিবচোন, কি কৰিলে ভাল হ'ব, কেনেকৈ কি। মই যিহেতু বুজি পোৱা নাই, আৰু ইমান ধুনীয়া আপোনালোকে কমেণ্ট কৰে, আপোনালোকৰ ইমান উৎসাহ মোৰ গল্প সাহিত্যৰ প্ৰতি, সেয়ে মই পটককৈ এৰি দিবলৈও এতিয়া মন যোৱা নাই। এটা নেচা হৈ গৈছে লিখাটো, সেইকাৰণে জানিব বিচাৰিছোঁ। আৰু ভিডিঅ'টো যদি আপুনি শেষলৈকে চাইছে, বহুত বেছি ধন্যবাদ। এটা ভাল কমেণ্ট কৰিবচোন, কি কৰিলে ভাল হ'ব, মই জানিব বিচাৰিছোঁ। ধন্যবাদ।